गाइस, वेलकम बैक टू आवर चैनल। तो आज हम लोग आए हैं पिराकटा और यहाँ पे हम लोग के फैमिली में एक जगन्नाथी पूजा होता है, तो हम लोग वहाँ पे आए हैं। तो आज हम लोग दिखाएंगे कि हम लोग पूरे दिन पूजा में क्या क्या करते हैं। चलिए वीडियो को शुरू करते हैं। तो हाईवे से राइट टर्न लेते हुए हम लोग बादुली पुखुरी के साइड से पिराकटा गांव की तरफ जा रहे हैं। इसी रास्ते से हम लोग उमाबाड़ी टी एस्टेट भी जा सकते हैं। आगे बढ़ते हुए रास्ते के दोनों ओर पैडी फील्ड्स है और आप लोग देख सकते हैं कि कितना सुंदर लग रहा है दोनों ओर ये गोल्डन पैडी फील्ड्स। और ये है यहाँ का नामघर। अगर इसी रास्ते पे हम लोग सीधा जाते रहे तो हम लोग स्ट्रेट नागालैंड भी जा सकते हैं। तो ये हम लोग पहुंच चुके हैं और अभी पापा पार्किंग कर रहे हैं। तो चलिए गाड़ी से निकल के देखते हैं कि बाहर का माहौल कैसा है। पूजार हेৰি চাকি লগাব চা কি কৰিছে দেখিছ। হাই। तो ये डेकोरेशन से दोनों ओर केलों के पेड़ लगाते हुए उनके ऊपर आम की पत्तियां लगाकर तोरण बनाया गया है। आगे बढ़ते हुए चलिए हम लोग मंदिर के अंदर चलते हैं। কিয় গৈ আছো মানে কি খবৰ তোৰ? না চশমা লাগি গ'ল নেকি? কি আহিছে এইটো এইটো কি কিমান নম্বৰ পাইছো? 102, 104 তাৰ পিছৰখিনিহে বাকী আছে। 114 দে 102 104 দুইটা দে। 102, 104 দুইটা কেইটকীয়া? 20 টকা ৰিংকু ৰিংকু বুলি লিখ। ৰিংকু বহুত আছে। নাই বহুত নাই, তই ৰিংকু বৰুৱা বাবা মোৰ নাম নাই পোৱা তাৰপিছত আছে 114, 16 লগ পালেহে।
এইফালে আমাৰ চাহ বনোৱা চাওঁ লুচি দিয়া গৰাকী চাওঁ वहाँ हम लोगों ने बहुत सारी मस्ती की। বাই বাই হাই নিশি। আইতা প্ৰথমেতো আপোনাৰ নামটো আমাক জনাওক। নামটো মই জনাবলৈ মোৰ নাম হৈছে শ্ৰী ৰুণুবালা বৰকটকী আৰু হৈছে মোৰ ঘৰ পিৰাকটা ব্ৰাহ্মণ গাঁও। তো আইতা আমাৰ এই জেগাকণ পিৰাকটা বুলি কেলৈ কয়? কি লিখায় ইয়াত এটা ধৰ্ম যান বুলি জান আছিলে, দক্ষিণৰ পৰা পশ্চিমলৈ গৈ আহিছিলে উত্তৰলৈ। সেই জানটোত এসময়ত আহোম ৰজাসকল আহিছিলে, ইয়াত বেমাৰ হ'ল, এজনৰ খুব বেমাৰ হ'ল। বেমাৰ হ'লে তাৰমানে কি কৰিলে, আমাৰ ইয়াত এজন বেজ আছিলে, বেজজনে সেই জানৰ পৰা পানী আনি জাৰি খাবলৈ দিয়াত সেই ৰজাজনৰ বেমাৰ ভাল হ'ল। তেতিয়া ৰজাজনে কৈ থৈ গ'ল যে মই এই জেগাডোখৰৰ নাম পিৰাকটা দিছোঁ। গতিকে তেতিয়াৰ পৰা পিৰাকটা নামৰ উৎপত্তি হ'ল, ৰজাই দিয়া নাম পিৰাকটা। আচ্ছা, তো এনেকৈ পৰিলে পিৰাকটাৰ নামটো। আইতা আমাক কওকচোন কি ইয়াৰ পূজাভাগ কেতিয়াৰ পৰা পাতি অহা হৈছে? এই পূজাভাগ মানে আজি প্ৰায় 200 বছৰেই হ'ল পূজাভাগ। আমাৰ উপৰিপুৰুষসকলে এই পূজাভাগ আগতে দুৰ্গা পূজা হিচাপে পাতি আছিল। তাৰপিছত গৈ পেলাই দুৰ্গা পূজা মহ বলি দি পেলাই পাতিছিলে, তেতিয়া মহ কটা মানুহ নহ'লত এতিয়া সেই ভাগ পূজা বিসৰ্জন দি আকৌ নতুনকৈ জগতধাত্ৰী বুলি কাটি নি সিহঁতে দুৰ্গা পূজাৰ লগে লগে অলপ দিনৰ পিছতে এই ভাগ পূজা পাতিবলৈ দিলে। অষ্টমী, নৱমী, দশমী এনেকৈ কৰি পাতিবলৈ দিয়ে। তাৰপিছত এই পূজাভাগ পাতিছিলে আগত এনেকৈ দেৱতাসকলক মহিষাসুৰে কিমান উৎপাত অত্যাচাৰ কৰিছিলে, তেতিয়াতো দুৰ্গাই হেৰি কৰি পেলাই সেইখিনি ধ্বংস কৰি পেলালে দশভূজাৰ যুদ্ধে। তাৰপিছত এতিয়া আকৌ পিছত অত্যাচাৰ যেতিয়া দেৱতাসকলৰ হ'ল, তেতিয়া জগতধাত্ৰী ৰূপ ধৰিলে। জগতধাত্ৰী ৰূপ ধৰি যিখিনি অসুৰ আছিলে সেই অসুৰখিনি মাৰি পেলাই বাকী দেৱতাসকলক ৰক্ষা কৰিলে। ৰক্ষা কৰাৰ কাৰণে এতিয়া এই পূজাভাগ কৰা হৈছিলে দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে এই পূজাভাগ পতা হয়। সকলোৱে সুখ শান্তি অসুৰাবিলাক দূৰ কৰিবৰ কাৰণে এই ভাগ পূজা পাতিবলৈ ল'লে। লোৱাৰ কাৰণে নিজৰ অঞ্চলৰ বা গাঁৱৰ বা সমাজৰ মানুহখিনি অলপমান শান্তিয়ে থাকিব পৰা হ'ল। নহ'লে চোৰ ডকাইত বেমাৰ আজাৰ এইখিনিয়ে এই মানুহখিনিক আৱৰি ধৰিলেহেঁতেন। চোৰ ডকাইতৰ উৎপাতত থাকিব নোৱাৰাহেঁতেন, আকৌ মহিষাসুৰৰ ৰূপ ধৰি সেইবোৰ মানে কৰিবলৈ সুবিধা পালেহেঁতেন। গতিকে এই গোসাঁনীয়ে সেইবিলাক ধ্বংস কৰি পেলাবৰ কাৰণে এই পূজাভাগ অন্তৰকৰণৰ ক্ষেত্ৰত মানুহে আমাৰ মানে পৰিয়ালটোৱে বা আন মানুহেও এই ভাগ পূজা পাতিবলৈ যায়। এইবিলাক হৈছে পূজা পাৰ্বণ যি হয়, এইবিলাক হৈছে দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ কাৰণে এইবিলাক এই গ্ৰহবিলাকক দমন কৰিবৰ কাৰণে পূজা পতা হয়। এই কথাখিনি আমাক জনোৱাৰ কাৰণে आयता আপোনাৰ অশেষ ধন্যবাদ জনালোঁ। सो गाइस, आप लोगों को पता चला कि हम लोग के यहाँ पे ये पूजा कितने सालों से मनाते आ रहे हैं हम लोग। तो देखते हैं आगे क्या होता है। আমাক জনাওকচোন আপুনি এই পূজাভাগ কেতিয়াৰ পৰা কৰি আহিছে আৰু এই পূজাভাগত কেইভাগ পূজাকে হয়? কেইভাগ মানে এতিয়া মই পূজা কৰা বা ইয়াত এতিয়া মই 24 বছৰ হ'ল পূজা কৰা এইবাৰ মানে সদায়। তাৰপিছত আমাৰ ইয়াত 3 ভগীয়া হয়। এভাগ ৰাতিপুৱা হয়, এইটো হ'ল প্ৰাতঃ পূজা। তাৰপিছত মধ্যাহ্ন হ'ল দুপৰীয়া, আৰু সায়াহ্ন হ'ল এতিয়া গধূলি। এই 3 ভাগ পূজা হয়। 3 ভাগ পূজা প্ৰথম ভাগতে আমাৰ বলি আৰু হোম হৈ যায়, আৰু দ্বিতীয় পূজা ভাগত প্ৰথমে অকল পূজা হয়, গোসাঁনী পূজা হয় আৰু আৱৰণ হয়, আৰু তৃতীয় পূজা ভাগতো সেই গোসাঁনী পূজা হ'ব আৰু আৱৰণ পূজা হ'ব। তাৰপিছত শান্তি আকাংক্ষা হ'ব, নিৰ্মালী হ'ব। মই কৰাৰ পৰা সেইদে চলি আহিছে। কিন্তু আগত কেনেকৈ কৰিছিলে মানে তেওঁলোকে আগত অধিবাস আছিলে। আগদিনা অধিবাস, পিছদিনাখন 3 প্ৰহৰ পূজা, তাৰ পিছদিনাখন দশমীত হ'ল গোসাঁনী বিসৰ্জন।
কিন্তু মই কৰাৰ পৰাই তাৰ আগৰ পৰাই আৰু এই তিনিভাগেই চলি আহি আছে। জনোৱাৰ বাবে ধন্যবাদ জনালোঁ। তো চলিয়ে दूसरों को पूछते हैं और আপুনি এই পূজা ভাগত কেতিয়াৰ পৰা আহিছে আৰু এই পূজা ভাগ কেনেকৈ মানি অহা হৈছে? মই এইখন ঘৰলৈ বোৱাৰী হৈ 76ত আহিলোঁ। 76ৰ পৰা 79ৰ পৰা মই পূজা ভাগৰ দায়িত্ব লৈছোঁ। ৰাতি পূজাৰ বহুত দিনৰ এমাহ মানে আগৰ পৰা পূজা ভাগৰ চিন্তা কৰি সকলো বস্তু ল'ৰাৰ লগত যোগাৰ কৰি পূজা ভাগৰ আগদিনা গধূলি বা পিছদিনাখন পূজা বহালৈকে মই মানে গধূলিলৈকে চলা ফুৰা কৰি থাকোঁ পূজাৰ দায়িত্ব লৈ পেলাই। আৰু এতিয়ালৈকে এই ইমান বছৰৰ পিছতো মানে গোঁসাই ঘৰখনৰ দায়িত্ব মোৰ এৰিবলৈ মন যোৱা নাই, কাৰণ মই সদায় পূজা ভাগৰ কাম কৰি আছোঁ যে সেইকাৰণে মই সদায় কৰি থাকোঁ। ভগৱতীক ভাবিছোঁ যাতে মোক তুমি শক্তি দিয়া, ভক্তি দিয়া আৰু মোক অলপ দিন তুমি জীয়াই ৰাখা, সেইবুলি ভাবিছোঁ। ধন্যবাদ। তো আমাক জনাওকচোন এইটো কি বুলি কয় আৰু ইয়াৰ কাম কি? এইটো হৈছে পুৰণি কালত মানে এইখন ঘৰৰ মানুহৰ দোলা আছিলে। দোলা মানে এতিয়া ভগ্ন অৱস্থাত আছে। আগতে এই পৰিচ্ছন্নৰ পৰা এনেকৈ এডাল মাৰি আৰু এইফালে এটা মাৰি আৰু দুজন মানুহে খাঙি কৰি বুলি কয়, এনেকৈ কাণ কৰি পেলাই দৰা হ'লে দৰা, কইনা হ'লে কইনাৰ পদূলি বাটৰ পৰা অনা নিয়া কৰে। पूजा के अंत में हम सब लोगों ने मिलकर भगवान को प्रणाम किया और प्रे करते हुए उनसे आशीर्वाद ली। और आगे बढ़ते हुए थोड़ा समय हम लोग खेले। और उसके बाद हम लोगों ने वहाँ पे लॉटरी भी खेला।
মাইনা ডিব্ৰুগড় খাই শেষেই হ'ল ন ভাত খোৱাই নাই হাত ধোৱাই নাই নেৰিব বাৰু সিহঁতৰ পানী দিয়াচোন পানী আনিবা মজা লাগিছে इस वीडियो के लिए बस इतना ही। इस वीडियो को एक लाइक कर दीजिएगा। इस वीडियो को अपने फ्रेंड्स और फैमिली के साथ शेयर जरूर कीजिएगा। नीचे कमेंट बॉक्स में जरूर लिखिएगा कि आप लोगों को हमारी वीडियो कैसा लगा और साथ ही साथ हमारे चैनल को सब्सक्राइब जरूर कीजिएगा और साइड में जो बेल आइकन है उसे भी दबा दीजिएगा। तो मिलते हैं हमारी अगली वीडियो में, तब तक के लिए हे गाइस वेट, अभी ब्लूपर्स बाकी है। ভিডিও এটা বনাও নেকি জোৰা ধৰা মোলা কাকি দিয়া গৰুজনী দেখিছে নহয় हाँ तो रोने तो ये हम लोग को दिखा रहे हैं दूल्हा। तो ये दिखा बोल तो अपनी कॉक्सन है हाय निशी साइकिल चलाइছ নাই চলোৱা বা ঠিক আছে দে থাক কৰ্ণি থাক हाय मिठू Please channel to like and share. अभी हेलो
Amiga, A for I or I or B for भावना भाव सी से चिल्ला के गाओ दी से ना गाओ Stop करो No इस वीडियो के लिए इतना ही। हम आप लोगों से मिलते हैं हमारी अगली वीडियो में। तब तक के लिए बाय बाय और हमारे इस चैनल को सब्सक्राइब जरूर कर दीजिएगा और साइड में जो बेल आइकन है उसे भी दबा दीजिएगा। इस वीडियो को अपने फ्रेंड्स और फैमिली के साथ शेयर ज़रूर कीजिएगा। And this is video इस वीडियो को आप देखने में कितना मजा आया ये आप कमेंट में जरूर बताइएगा। फिर मिलेंगे आप हमारा अगली वीडियो में। तब